हेलो गाइस কি খবৰ আপোনালোকৰ সকলোৰে মোৰ খবৰ খাতি ভাল আজি জোসনা গগৈ পৰা আকৌ এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মোৰ ভিডিঅ'বিলাক চাই যাব আজি কি কম আপোনালোকক অকন দেখাম তাকে আমাৰ ঘৰত আজি বহুত একদম মানে নতুনকৈ লাগিছে কমলা এজোপা আজি খাম ঘৰত নতুন কমলা লাগিছে তাকে আজি নতুন কমলা এজোপা খাম ৰ'দ ওলাইছে আজি বৰষুণ দি আছিলে যে কালি পৰহি পৰা সেইকাৰণে আজি ৰ'দ ওলাইছে ভাবিছোঁ কমলাকে কেইটামান খাওঁ সেইটো কাৰণে আহি আছোঁ এতিয়া কমলা আছিলে আপোনালোকে চাই থাকিব ভিডিঅ'টো নতুন কমলা ৰাইটো গোহালি ঘৰ ইফালে পাচলি আছে পাচলি আপোনালোকক দেখুৱাম এওঁ মাছ ধৰিব হেনো তাৰপিছত মাছৰ সৈতে লাই ভাজি এনেকৈ বনাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব এতিয়া এইজোপা হৈছে কমলা ইমান পকি আছে চব বতৰ দাৰি দেখি খাব পৰা নাই সেইটো কাৰণে এতিয়া দুটামান লৈ খাই চাওঁ কেনেকুৱা টেঙা নে মিঠা টেষ্ট কৰাই নাই আজি কৰিম আপোনালোকে চাই থাকিব ইমান তলৰ পৰা একদম ওপৰলৈকে কমলা লাগিছে চাওকচোন দেখিয়ে ইমান ভাল লাগিছে চৰাই খায়ে থাকে সেইটো কাৰণে ভাবিলোঁ ময়ো খাওঁ কোনটো চিঙো কোনটো নিচিঙো লাগিছে আগতে সৰুতে যে ক'ত গৈ কমলা খাওঁগৈ চুৰ কৰি এতিয়া ঘৰতে এয়া হৈছে আপোনালোকে চাই থাকিব দুটাই হৈ যাব আৰু ৰ'দটো দিছে এতিয়া কমলাকেইটা খাই লওঁ খাই লৈ ইয়াত তাঁত মেলিবলৈ আছে তাঁত মেলিম আৰু কি কৰোঁ আপোনালোকক সকলোকে দেখুৱাই থাকিম আৰু চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো এতিয়া আহি গ'ল কুমকুম আৰু মই পূৰা কমলা খোৱাত ব্যস্ত মস্তি অলপ অলপ টেঙা আছে ইমান মিঠা নহয় পিছে নতুনকৈ লাগিছিলে জুচ বনাই খাবলৈ ভাল পোৱা চাই থাকিব ভিডিঅ'টো দেই এজনী কুমকুম গা ধুবলৈ আছে এতিয়া তাইক গা ধুৱাই লওঁ আপোনালোকে চাই থাকিব মই গা ধুৱাই হৈ গ'ল এতিয়া পৰা মাছ ধৰিবলৈ আহি আছোঁ মই নধৰোঁ পিছে এওঁ ধৰিব মই ওপৰৰ পৰা চাই থাকিম টিং লৈ আহিছোঁ পূৰা এতিয়া মাছ ধৰোঁ চাই থাকিব আমাৰ এতিয়া এইটোতে ধৰিব ডাঙৰ পুখুৰীত মাছ ধৰিবলৈ ডাঙৰ জাল লাগে ডাঙৰ জাল নাই কাৰণে এতিয়া সৰু পুখুৰীতে মাছ ধৰে ডাঙৰ পুখুৰী দুটা আছে এইটো সৰু তিনিটা পুখুৰী আমি এইটোতে ধৰি খাই থাকোঁ আৰু ডাঙৰ ফিচাৰীত মাছ ধৰিবলৈ মানুহ আহিলেহে খাব পৰা হয় আৰু এয়া চাই থাকিব এইজনী আমাৰ চুনু মুনু ৰখি আছে এইকেইজনী পথাৰত তাই ইয়াত আমাৰ মানুহতকৈ বেছি হাঁহেহে খাই তাই গ'লে হাঁহ এইকেইটা আৰু কেইটামান ঘৰত আছে হাঁহ খুৱাই মাছ খাই মৰিছে একদম এয়া মুৰ্গী হাঁহ মুৰ্গী কাৰোবাক লাগে যদি ক'ব এইখিনিত এয়া আলু কৰিছে হৈ তাতো সেয়া আলু আছে তাৰপৰা সেইজোপা নেমু সেইফালে আছে আৰু পাচলি লাই শাক মূলা এনেকৈ আছে দেখুৱাম বাৰু আপোনালোকৰ সেইফালে এয়া এতিয়া আলু বেঙেনা আছে কাষত এনেকৈ এয়া কৰিছে এবাৰ এইজোপা বগৰী পোক লাগিছে আৰু খাব লাগিব ডাঙৰ মাছ এটা আহিলে মিৰিকা পোৱালি এটা মাছ সেয়া পালে মিৰিকা পোৱালি পেলাই থৈছে পোৱালি মানে নহয় ডাঙৰেই বাৰু ইয়াত থৈ দিব লগা হৈছে নহয়তো তাত গৈ আকৌ পানীত পাবগৈ বাগৰি গৈ এতিয়া ধৰি আছে মই যাওঁ ঘৰত ভাত বনাবলৈ আছে আকৌ পাচলি বুটলিবলৈ আছে এওঁ ঘৰত আহি থাকিব বাই বাই এইটো হৈছে আমাৰ ঘৰ এইকেইটা অকণমানি হাঁহ পোৱালি এয়া মুৰ্গী চব আছে কি লাগে আপোনালোকক ক'ব ডাঙৰ মাছ পাচলিকেইডাল বুটলি লওঁ এয়া আমাৰ লাই বৰলাই এয়া পালেং শাক বেছি নাই খাই আদায় হৈছে এয়া ঘৰুৱা আলু বেঙেনা আছে মূলা চব আছে এইফালে ধনিয়া আছে ধনিয়াতকৈ খুতৰীয়া শাক বেছি চবতে খুতৰীয়া শাক ইমান ডাঙৰ খুতৰীয়া শাক এয়া কবি বেছিকৈ কোৱা নাই বাৰু খুতৰীয়া চাওকচোন আপোনালোকে একদম চব খুতৰীয়া কিমান ভাল লাগিছে ফ্ৰেঞ্চবিন আছে বিলাহী চব আছে এয়াই আৰু আমাৰ সৰু পাচলি বাগানখন এয়াই হৈছে আমাৰ সৰু পাচলি বাগান এয়া বুটলি ল'লোঁ লাই আৰু হৈ যাব মানে এফালে যায় সেইকাৰণে লাই ইমানেই হৈ যাব লাই ভাজিহে বনাম দাইল আছেই মাছ ফ্ৰাই হৈ যাব তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ বাই